हेलो गाइज চাকৰিৰ কাৰণে মই গোটেই গাঁৱৰ মানুহক নজনোৱাকে এক্সাম দিব আহিছিলো কিন্তু আহি দেখিলো গোটেই গাঁৱৰ মানুহে উঠি আহি গল এক্সাম দিব ইভেন শৰ্মাৰ লৰাও ঘৰত বেকাৰ এতিয়া হিও আহিছে এক্সাম দিব আহিছে ফৰচুনাৰত আহিছে ডি গ্ৰেডৰ এক্সাম দিব ওয়া ওয়া পৰিস্থিতিটো খুব ভয়ংকৰ अबे साले আৰু শৰ্মাৰ লৰা চাকৰিৰ কাৰণে এক্সাম দিব আহিছে একো ডাঙৰ কথা নহয় আপোনালোকে ভয় খাব নালাগে কাৰণ শিওর তাৰ দেউতাও মোৰ দেউতাৰ নিচিনা বুজাইছে যে চাকৰি হয় চাকৰিৰ পৰা আৰাম একো নাই So then ময়ো গলো এক্সাম দিব যাওঁতে সিকিউৰিটি গাৰ্ডে গেটত ধৰি বহি গল ইমান চেক কৰিছে যিমান মোৰ এক্স এক সময়ত মোৰ হোৱাটছএপ মেছেজ চেক কৰিছিল একো লৈ যাব দিয়া নাই ইভেন মোৰ সাদা টেমাটো লৈ যাব দিয়া নাই ভাবিছিলো বহি সাদা খাই এক্সাম দিম এটোও হোৱা নাই পিছত মই ভয় খাই গলো সব বস্তুটো খুলি ৰাখি আছে এতিয়া মোৰ পেণ্টুনে খুলি ৰাখি দিয়ে তাৰ কাৰণে মই টাইটকে পেণ্টটো ধৰি বইছো কিন্তু ফাইনালি এইবিলাকে একো হোৱা নাই तार पिছত मैं देवतार खपन लो एग्जाम हॉलत हुमालू किंतु देवता को इस बात की भनक तक नहीं है कि रिजल्ट देवार पिছত तार खपन टू भांगी जीवनर कारणे टुपनी नाइकिया हो जाबो सो बहिलो एग्जाम দিব কিন্তু মই কনফিউজ খাই গলো ডি গ্ৰেডৰ এক্সাম দিব আইছো না ইউপিএসসি লেভেলৰ এক্সাম দিব আইছো ইমান হাৰ্ড ভাই এইফালে খেইফালেও চালো এই আখাত যে কোনোবা কিবা মুখ দেখাব কিন্তু ঘণ্টা এইবিলাক তো মোৰ গাঁৱৰ টপাৰৰ পৰা বেছি হাৰামি মাতিলে পাত্তাই নিদিয়ে সো ফাইনালি মই সবৰ পৰা ইগনোৰ খাই নিজে কৰা ষ্টাৰ্ট কৰিলো কিন্তু বিশ্বাস কৰক এই দুনিয়াত আজিলৈকে ইমান লটাৰী হোৱা নাই যিমান মই লটাৰী মাৰি থৈ আহিছো চাকৰি পোৱাটো দূৰৰ কথা মইতো এটু ভয় খাই আছো এক্সামিনাৰ যেতিয়া মোৰ পেপাৰ চেক কৰিব মোৰ নামত হেৰাসমেন্ট কেছ নিদি দিয়ে আৰু এতিয়া মোৰ আৰু চাকৰি পোৱাৰ আশা থাকা নাই কাৰণ যোনটো টিচাৰে মোক কুত্তাৰ নিচিনা পিটি মেট্ৰিক পাছ কৰাইছে হিও গৈছে এক্সাম দিবলৈ ওপৰছে এজ লিমিটো বঢ়াই দিছে বিশ্বাস কৰক আমাৰ গাঁৱত আৰু মানুহ বাছা নাই মা দেউতা লৰা ছোৱালী কামৰ মানুহ টেম্পু এটা ভাড়া কৰি এক্সাম দিব গুচি গল আৰু টেম্পু ড্ৰাইভাৰটো হল ময়ে ভাড়া লৈ গৈছিলো চান্সে ময়ে এক্সাম দি আহিছো इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी तार पिছত মই যেতিয়া এক্সাম দি বাহিৰত ওলালো আহি দেখিলো সব আনন্দত আছে এনেকা লাগি আছে সব চাকৰি পাই গল তিনি চাৰিটাক মই সুধিলো ইমান আনন্দত কিয় আছো ভাই ইমান এক্সাম ভাল হৈছে নেকি কিন্তু না দাদা মই এক্সাম দিব ক'ত আহিছো মই তো এক্সপেৰিয়েন্স ল'ব আহিছো এটো কি ভাই না তুমি কি এক্সাম দিব আহিছা না একলেণ্ডত আহিছা এক্সপেৰিয়েন্স ল'ব আহিছো বৰ পিকুলিয়াৰ মানুহ তুমি এই হল মোৰ চাকৰি জীৱনৰ কথা চাকৰিটো পোৱা নাই কিন্তু জীৱনত যিমান দুখ আছে সব পাই গৈছো ঠিক আছে থ্যাংক ইউ हेलो गाइज চাকৰিৰ কাৰণে মই গোটেই গাঁৱৰ মানুহক নজনোৱাকে এক্সাম দিব আহিছিলো কিন্তু আহি দেখিলো গোটেই গাঁৱৰ মানুহে উঠি আহি গল এক্সাম দিব ইভেন শৰ্মাৰ লৰাও ঘৰত বেকাৰ এতিয়া হিও আহিছে এক্সাম দিব আহিছে ফৰচুনাৰত আহিছে ডি গ্ৰেডৰ এক্সাম দিব ওয়া ওয়া পৰিস্থিতিটো খুব ভয়ংকৰ अबे साले আৰু শৰ্মাৰ লৰা চাকৰিৰ কাৰণে এক্সাম দিব আহিছে একো ডাঙৰ কথা নহয় আপোনালোকে ভয় খাব নালাগে কাৰণ শিওর তাৰ দেউতাও মোৰ দেউতাৰ নিচিনা বুজাইছে যে চাকৰি হয় চাকৰিৰ পৰা আৰাম একো নাই So then ময়ো গলো এক্সাম দিব যাওঁতে সিকিউৰিটি গাৰ্ডে গেটত ধৰি বহি গল ইমান চেক কৰিছে যিমান মোৰ এক্স এক সময়ত মোৰ হোৱাটছএপ মেছেজ চেক কৰিছিল একো লৈ যাব দিয়া নাই ইভেন মোৰ সাদা টেমাটো লৈ যাব দিয়া নাই ভাবিছিলো বহি সাদা খাই এক্সাম দিম এটোও হোৱা নাই পিছত মই ভয় খাই গলো সব বস্তুটো খুলি ৰাখি আছে এতিয়া মোৰ পেণ্টুনে খুলি ৰাখি দিয়ে তাৰ কাৰণে মই টাইটকে পেণ্টটো ধৰি বইছো কিন্তু ফাইনালি এইবিলাকে একো হোৱা নাই तार पिছত मैं देवतार खपन लो एग्जाम हॉलत हुमालू किंतु देवता को इस बात की भनक तक नहीं है कि रिजल्ट देवार पिছত तार खपन टू भांगी जीवनर कारणे टुपनी नाइकिया हो जाबो सो बहिलो एग्जाम দিব কিন্তু মই কনফিউজ খাই গলো ডি গ্ৰেডৰ এক্সাম দিব আইছো না ইউপিএসসি লেভেলৰ এক্সাম দিব আইছো ইমান হাৰ্ড ভাই এইফালে খেইফালেও চালো এই আখাত যে কোনোবা কিবা মুখ দেখাব কিন্তু ঘণ্টা এইবিলাক তো মোৰ গাঁৱৰ টপাৰৰ পৰা বেছি হাৰামি মাতিলে পাত্তাই নিদিয়ে সো ফাইনালি মই সবৰ পৰা ইগনোৰ খাই নিজে কৰা ষ্টাৰ্ট কৰিলো কিন্তু বিশ্বাস কৰক এই দুনিয়াত আজিলৈকে ইমান লটাৰী হোৱা নাই যিমান মই লটাৰী মাৰি থৈ আহিছো চাকৰি পোৱাটো দূৰৰ কথা মইতো এটু ভয় খাই আছো এক্সামিনাৰ যেতিয়া মোৰ পেপাৰ চেক কৰিব মোৰ নামত হেৰাসমেন্ট কেছ নিদি দিয়ে আৰু এতিয়া মোৰ আৰু চাকৰি পোৱাৰ আশা থাকা নাই কাৰণ যোনটো টিচাৰে মোক কুত্তাৰ নিচিনা পিটি মেট্ৰিক পাছ কৰাইছে হিও গৈছে এক্সাম দিবলৈ ওপৰছে এজ লিমিটো বঢ়াই দিছে বিশ্বাস কৰক আমাৰ গাঁৱত আৰু মানুহ বাছা নাই মা দেউতা লৰা ছোৱালী কামৰ মানুহ টেম্পু এটা ভাড়া কৰি এক্সাম দিব গুচি গল আৰু টেম্পু ড্ৰাইভাৰটো হল ময়ে ভাড়া লৈ গৈছিলো চান্সে ময়ে এক্সাম দি আহিছো इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी तार पिছত মই যেতিয়া এক্সাম দি বাহিৰত ওলালো আহি দেখিলো সব আনন্দত আছে এনেকা লাগি আছে সব চাকৰি পাই গল তিনি চাৰিটাক মই সুধিলো ইমান আনন্দত কিয় আছো ভাই ইমান এক্সাম ভাল হৈছে নেকি কিন্তু না দাদা মই এক্সাম দিব ক'ত আহিছো মই তো এক্সপেৰিয়েন্স ল'ব আহিছো এটো কি ভাই না তুমি কি এক্সাম দিব আহিছা না একলেণ্ডত আহিছা এক্সপেৰিয়েন্স ল'ব আহিছো বৰ পিকুলিয়াৰ মানুহ তুমি
দেখি এই হল মোৰ চাকৰি জীৱনৰ কথা চাকৰিটো পোৱা নাই কিন্তু জীৱনত যিমান দুখ আছে